নমস্কাৰ বন্ধু বান্ধৱীসকল, অসম বুৰঞ্জীৰ পাতলুটিয়াই চালেই দেখা পোৱা অপৰাজয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্তা হ'ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৃঢ়, নিস্বাৰ্থ আৰু দূৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰবল পৰাক্ৰমৰ কথা। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। আজিও প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দূৰদৰ্শিতাৰ শিহৰণ তোলে। এক কথাত অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান হ'ল লাচিত বৰফুকন। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম লাচিত বৰফুকনৰ বায়োগ্ৰাফীৰ বিষয়ে। যদি আপুনি লাচিত বৰফুকনক লৈ গৌৰৱ কৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। লাচিত বৰফুকন হ'ল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰসজাত সন্তান। তেওঁৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁ জন্ম 1622 চনৰ 24 নৱেম্বৰত আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে হৈছিল বুলি কোৱা হয়। ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে। লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দীক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰে। এতিয়া আমি কথা পাতিম তেখেতৰ কৰ্মজীৱনৰ কথা। পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক হিচাপে লাচিত বৰফুকনে আহোম ৰাজ্যৰ ৰাজসভাত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে নিজৰ অধ্যৱসায়, সাহস আৰু কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতি পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন। প্ৰথমতে তেওঁ সেই সময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ হাঁচতি ধৰা তামুলীৰ পদত নিযুক্ত হৈছিল। ব্যক্তিগত সাহসৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকন। তাৰ পিছত তেওঁ ঘোঁৰা বৰুৱা পদত নিযুক্ত হৈছিল। এই পদত কাৰ্যনিৰ্বাহ কৰি থাকোঁতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিকভাৱে তত্ত্বাৱধান কৰাই নহয়, কেইটামান দুৰ্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল। তাৰ পিছত তেওঁ ক্ৰমে দুলীয়া বৰুৱা, শিমলুগুৰীয়া ফুকন, দোলা-কাষৰীয়া বৰুৱা আদি পদত নিযুক্ত হয়। লাচিত বৰফুকন দোলা-কাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ সাহসিকতাৰ উমান পাইছিল, যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসিকতা আৰু আত্মমৰ্যাদাবোধৰ প্ৰমাণ চাই মৰ্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে। আলাবৈৰণত লাচিত বৰফুকনৰ ভূমিকা। 1969 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী অসমলৈ আগমন ঘটে। মোগলসকলৰ লগত যুদ্ধ কৰিবলৈ আহোম সেনা সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাৱ্য বিপদৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হৈছিল। মোগলৰ সৈতে যুদ্ধ। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত 1662 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেবৰ সেনাবাহিনীয়ে মীৰ জুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰিছিল। জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘূৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও হ'ব পৰা নাছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল আৰু এইবাবে যোগ্য সেনাপতিৰ সন্ধান কৰি লাচিত বৰফুকনক সেনাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল। লাচিত বৰফুকনে সেনাপতিৰ দায়িত্ব লৈ দেশৰ সৈন্যসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1666 খ্ৰীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলাই মোগলসকলক আক্ৰমণ কৰে। এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰে আহোম সেনাই বিজয় ধ্বজা উৰুৱাই আৰু আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে 1666 খ্ৰীষ্টাব্দৰ 2 নৱেম্বৰৰ মাজনিশা। অন্যহাতে মীৰ জুমলাই 1662 খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অসম আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰংগজেবে সেনাপতি ৰামসিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ 18,000 অশ্বাৰোহী, পদাতিক 30,000 আৰু 15,000 কাঁড়ী-সৈন্য প্ৰেৰণ কৰিছিল। আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠা নিৰ্মাণ কৰিছিল, অৰ্থাৎ গড় নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰতে গড় সম্পূৰ্ণ কৰাৰ সম্পূৰ্ণ দায়িত্ব মোমায়েকক দিছিল। একাংশ ব্যক্তিৰ কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকৰ নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল, যাৰ বাবে
মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্ৰচলিত আছে। যুগান্তকাৰী শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ ভূমিকা। ঔৰংজেবৰ নিৰ্দেশত ৰামসিংহই পুনৰ অসম আক্ৰমণ কৰিবৰ বাবে সাজু হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থিৰ নাছিল। ৰোগাক্ৰান্ত হৈ আছিল লাচিত বৰফুকন। তথাপিও দেশৰ স্বাৰ্থত ৰুগীয়া শৰীৰে মোগলৰ মুখামুখি হ'বলৈ সাজু হৈছিল লাচিত বৰফুকন। ১৬৭১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ যুদ্ধত লিপ্ত হয়। গুৰুত্বপূৰ্ণ কথা যে এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূৰ্ণভাৱে পৰাজয় বৰণ কৰে। লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা শৰাইঘাটৰ যুদ্ধই হ'ল অসমৰ ইতিহাসৰ সোণালী আখৰে জিলিকা যুগান্তকাৰী ঘটনা। মহাপৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকনৰ নেতৃত্বই অসমবাসীৰ শৌৰ্য-বীৰ্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নৰিয়া শৰীৰে অথচ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰি লাচিত বৰফুকনে যিদৰে মোগল সৈন্যৰ সৈতে সন্মুখ সমৰত লিপ্ত হ'ল সেয়াই অতি প্ৰশংসনীয়। গুৰুত্বপূৰ্ণ কথা যে ৰণনীতি ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথমবাৰৰ বাবে গেৰিলা যুদ্ধ পদ্ধতি প্ৰৱৰ্তন কৰিছিল। নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাটৰ যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয়। শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছতে ১৬৬২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লয় লাচিত বৰফুকনে। তেখেতৰ জন্মদিনটো প্ৰতি বছৰে লাচিত দিৱস হিচাপে পালন কৰা হয়। অসমীয়া জাতি জীয়াই থকালৈকৈ লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ'ব। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।